Audio Jungle. সংবাদ শীৰ্ষ লাইভৰ কাৰ্যবাহী সম্পাদক মীনা মজুমদাৰৰ এক্সক্লুচিভ প্ৰতিবেদন। সুকন্ঠী গায়িকা প্ৰীতি কাশ্যপ সংবাদ শীৰ্ষ লাইভৰ মুখ্য সম্পাদক গগনাষ্টম গগৈৰ সৈতে এক অন্তৰংগ আলাপ প্ৰীতি কাশ্যপৰ সৈতে। প্ৰাইড অফ নৰ্থ ইষ্ট এৱাৰ্ড, নেপকাষ্ট মিডিয়া এৱাৰ্ড আদি বিভিন্ন বঁটাৰে বিভূষিত প্ৰীতি কাশ্যপ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ গ্ৰহণ কৰিব। সংবাদ শীৰ্ষ লাইভৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আজি আমি ব্যক্তিগতভাৱে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী কোকিল কণ্ঠী গায়িকা, আপোনালোকৰ মৰমৰ, আপোনালোকৰ চিনাকি প্ৰীতি কাশ্যপ ডাঙৰীয়ানীৰ ঘৰত আহি উপস্থিত হৈছোহি। প্ৰীতি কাশ্যপে অসমৰ শ্ৰব্য মাধ্যম, টেলিভিছন মাধ্যম, মঞ্চ মাধ্যমত বিভিন্ন ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে তেওঁ সংগীতৰো বিশাৰদ ডিগ্ৰী গ্ৰহণ কৰি এক সুনাম অৰ্জন কৰিছে। প্ৰথমে আমি আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। বহু কথাই আচলতে পাতিব লগা আছে, নিশ্চয় পাতিম। আপুনি অসমৰ সাংস্কৃতিক ক্ষেত্ৰত, বিশেষকৈ সংগীত ক্ষেত্ৰখনত আপোনাৰ অৰিহণা যথেষ্টখিনি। কেৱল বিশাৰদ ডিগ্ৰী গ্ৰহণ কৰাই নহয়, আপুনি অসমৰ বিভিন্ন মঞ্চত আপুনি সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে, এক নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হৈছে। কওকচোন, আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে আপুনি কেনেধৰণে জড়িত হ'ল? এই ক্ষেত্ৰখনত আপুনি জড়িত হৈ আজি কেনেধৰণৰ পুলকতা অনুভৱ কৰে? হয়, মই ক্লাছ 2ৰ পৰা ক্লাছিকেল শিকিছোঁ। ক্লাছ 2ৰ পৰা শিকি পেলাই মেট্ৰিকৰ পিছত এটা অডিশ্যন দিব যোৱাতে মনোজ দাক লগ পালোঁ। মনোজ দাক লগ পাই পেলাই মনোজ দাই প্ৰথম গানটো দিলে মোক। তেতিয়াৰ পৰা মোৰ এইবিলাক ষ্টাৰ্ট হ'ল। তাৰপৰা মই বহুতটা গানেই কৰিলোঁ। এতিয়ালৈকে আপুনি কেইটামান গান, বিশেষকৈ শ্ৰব্য মাধ্যমত ৰেকৰ্ডিং গান কেইটামান কৰিছে এতিয়ালৈকে? আপুনি ৰেকৰ্ডিং মই 3টা কৰিলোঁ। 3টা কৰিছে। আৰু আপোনাৰ লগত সহশিল্পী হিচাপে মেল ভইচত কোনে কণ্ঠদান কৰিছে? মোৰ প্ৰথম গানটোত ৰাকেশিয়ান দাই কৰিছে আৰু এই লাষ্ট ছংটো বাবু বৰুৱাই কৰিছে। আচ্ছা, ইয়াৰ উপৰিও শ্ৰব্য মাধ্যমৰ উপৰিও আপুনি নিশ্চয় অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন মঞ্চত অনুষ্ঠান কৰিছে, বিহু মঞ্চই হওক বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেই হওক। আপুনি বিশেষকৈ কওকচোন, ক'ত ক'ত সংগীতৰ অনুষ্ঠান কৰি আহিছে ইমান দিনে? মই নৰ্থ গুৱাহাটীত কৰিছোঁ, নৰ্থ গুৱাহাটী, তাত খেত্ৰী, তাৰপিছত ইয়াৰে নলবাৰী, এনেকৈ আছে আৰু কেইখন বিভিন্ন ঠাইত কৰিছে আৰু অসমৰ মানে বিভিন্ন মঞ্চত। বিশেষকৈ এই বছৰটো আমাৰ বিশেষকৈ কণ্ঠশিল্পীয়ে হওক বা অভিনয় শিল্পীয়ে হওক, 2020 বৰ্ষটো বহু ক্ষেত্ৰত যি বিশ্ব মহামাৰী COVID-19 বহু প্ৰভাৱ পেলাইছে জীৱিকাৰ ক্ষেত্ৰত। গতিকে আপোনাৰ ক্ষেত্ৰতো নিশ্চয় আন কেইবছৰৰ দৰে প্ৰাপ্যজী মাজুলীত আপোনালোকে কণ্ঠদান কৰিবলৈ যায়, নিশ্চয় আপোনাৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিছে। আপুনি কি কয়? হয়, এইবাৰোতো বিহু প্ৰগ্ৰেম নহ'লে, একো হেৰি নাই, বিহু বুলি একো নাছিলে এইবাৰ। চবৰে প্ৰব্লেম হৈছে এইটো ক'ভিডৰ কাৰণে। ডেফিনেটলি। আৰু কওকচোন, আপোনাৰ শিক্ষা জীৱন, যিহেতু অলপ আগত আপুনি কৈছিল যে মেট্ৰিক পাছ কৰাৰ পিছত মনোজ কুমাৰ ডাঙৰীয়াক লগ পোৱা বুলি, আপুনি শিক্ষা জীৱন ক'ৰ পৰা কেনেধৰণে আৰম্ভ কৰি এতিয়া মানে শিক্ষা জীৱনৰ কোন পৰ্যায়ত আছে আপুনি? মই স্কুলিং কৰিছোঁ ডন বস্কো স্কুল চনাইগুলিৰ পৰা। তাৰপিছত HS পাছ কৰিছোঁ কেচি দাস কমাৰ্চ কলেজত, আৰু এতিয়া BCom 3rd চেম কৰি আছোঁ মই কেচি দাস কলেজৰ পৰাই। আচ্ছা, খুব সুন্দৰ। নিশ্চয় ইয়াৰ পিছত MCom কৰিব আৰু ডিগ্ৰী লোৱাৰ আপোনাৰ নিশ্চয় সপোন আছে। আপুনি সফল হৈ যাওক, আমি সদায় কামনা কৰিম। যিহেতু এগৰাকী কণ্ঠশিল্পী হিচাপে আপোনাৰ ঘৰলৈ আহিছোঁ, আপোনাৰ এই পবিত্ৰ বাসগৃহত আমি ভৰি দিছোঁহি। আপোনাৰ কণ্ঠত যদি এটি গান শুনিবলৈ নাপাওঁ, আপুনি যদি এটি গান গুণগুণাই নিদিয়ে, আমাৰ যিসকলে এই বিশেষ অনুষ্ঠান উপভোগ কৰিব তেওঁলোককো আমি আমোদ প্ৰদান কৰিবলৈ দিয়া নহ'ব, আৰু আমাৰো অনুষ্ঠানটো আধাৰুৱা হৈ যাব যেন লাগে। গতিকে এটি গান গুণগুণাই দিয়কচোন, আপুনি ভাল পোৱা যিকোনো গান। পাপন দাৰ নতুন গীতটো, তাৰে অলপমান গাই দিছোঁ। নিশ্চয়। তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে, বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কুলি মেলে, ছায়া হৈ আহা এবাৰ কাষৰলে, দি থকাতে নেলাগে আহিবলে, সপোনত আহা এবাৰ
সুন্দৰ আপোনাৰ কণ্ঠ সঁচাকৈ ভাল লাগিছে আমাৰ দৰ্শকসকলে যিসকলে প্ৰত্যক্ষ কৰিব খুবেই ভাল পাব আমাৰ বিশ্বাস আছে বহুত দীঘলীয়া সময় আপোনাৰ পৰা নলওঁ নিশ্চয় পৰৱৰ্তী সময়ত আপোনাৰ লগত আৰু কথা পাতিবলৈ আহিম অনুষ্ঠানৰ শেষত যেহেতু আপুনি এগৰাকী অসমীয়া গাভৰু অনুষ্ঠানৰ শেষত আপুনি তাত বিহু গীত গুণগুণাই আমাৰ অনুষ্ঠানটো শেষ কৰিব বুলি আমি আশা কৰিছোঁ বিহুগীত আপুনি ভাল পোৱা যিকোনো বিহুগীত বা যিকোনো শিল্পীয়ে কণ্ঠদান কৰা বিহুগীত অভিশ্ৰুতি বেজবৰুৱা বাৰ গান এটা গাম এজ ইউ লাইক আপুনি যিকোনো ধৰণৰ বিহুগীত গাব পাৰে ঐ বেলি ধুনীয়া ঐ বেলি ধুনীয়া ঐ বিহু ধেমেলীয়া বেলি ঐ কলিজাৰ মাতেৰে ঐ মাতিছো সবাকে ঐ বিহু গাঁও তাই মিলি এৰি গ'লে ৰাপাত নেলাগে মইনামাত বিহু গ'লে নেলাগে ভাল বিহুতি গ'লে কি কৈ থাকো জুৰীয়া আহতৰে চাত ৰৈ 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 ৰতি মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ 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 ৰতি মইনা মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই এই গ'লে ৰাপাত নেলাগে মইনামাত বেলি গ'লে নেলাগে ভাল খুব সুন্দৰ পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ধৰণৰ অনুষ্ঠানত আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ